44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তত বিভিন্ন ধৰণৰ দুৰ্নীতি হৈ থকা বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা ঘটি গৈছে, যিটো আচলতে আমাৰ হাতত তেনেকুৱা ধৰণৰ তথ্য নাছিলে, যিটো কথা কাৰণে দুৰ্নীতি হৈছে বুলি কোৱাত কিছু সমস্যা হৈছিলে। আমাৰ অৱগত হৈছে যে আপুনি তথ্য জনাৰ অধিকাৰৰ জৰিয়তে বহুসমূহ দুৰ্নীতিৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি আনিবলৈ সক্ষম হৈছে। কি ক'ব, কেনেকুৱা ধৰণৰ দুৰ্নীতিসমূহ ইয়াত সংঘটিত হৈছে? চাওক, মেইনলি 44 নং গাঁও পঞ্চায়তত ইয়াত MGNREGA আণ্ডাৰত যিখিনি কাম চলি আছে, এই কামখিনি আটাইতকৈ বেছি দুৰ্নীতি হৈছে। তাৰে ভিতৰত আমি কেইটামান বস্তু ধৰি লোৱা হৈছে, যেনেকৈ ধৰি লওক আমাৰ এই ওচৰৰে উত্তৰাজান, তাৰপিছত কিছুমান ফিচাৰী খান্দিছিলে, চৰকাৰে এটা বৰ ধুনীয়া আঁচনি লৈছিলে, যিখিনি নিবনুৱা মানুহ আছিলে তেওঁলোকক কিবা এটা সংস্থাপন দিয়াৰ উদ্দেশ্য লৈ চৰকাৰী এটা ভাল আঁচনিক এই 44 নং গাঁও পঞ্চায়তত ইমানেই বেয়াকৈ দুৰ্নীতি কৰিছে, যিটো আপুনি আচলতে ভাবিব নোৱাৰে। লগতে চৰকাৰে এটা MGNREGAত এটা নিয়ম বান্ধি ৰাখিছিলে যে তেওঁলোকে MGNREGAত কোনো ধৰণৰ তেওঁলোকে যন্ত্ৰ পাতি ব্যৱহাৰ কৰিব নোৱাৰে বুলি এটা আমাক তেওঁলোকৰ এই তথ্য জনা আইনৰ অধিকাৰ এটা কপি দিছে। তেওঁলোকৰ মতেই তাত অকল আমাৰ গাঁৱৰ যিখিনি জব কাৰ্ড হোল্ডাৰ আছে তেওঁলোকেহে কাম কৰিব পাৰিব, তেনেকুৱা ধৰণৰ ছিষ্টেম আছে। তাত কোনো যন্ত্ৰ ব্যৱহাৰ কৰিব নাজানে, মানে মেন মেড হ'বলৈ মানুহেহে কাম কৰিব পাৰিব তাত। কিন্তু আমাৰ MGNREGAত আপোনাক এনেকুৱা এটা ভয়ংকৰ তথ্য দিব বিচাৰিছোঁ, আপুনি নিশ্চয় কেমেৰাত দেখিব পাৰিব। এইটো দেখিছে, তেওঁলোকে MGNREGAত যিটো পুখুৰী খনা ছিষ্টেম লগাইছে, এই পুখুৰীবোৰ JCB খনাইছে। লাষ্টত গৈ তেওঁলোকে কি কৰে, JCB খান্দি হোৱাৰ পিছত এদিন বা খুব বেছি অকণমান সময় তেওঁলোকে এনেকৈ মানুহ অকণমান লগাই ফটো এটা মাৰি তেওঁলোকে কি কৰে, কাম কৰা প্ৰমাণ দেখুৱাই, মানুহে কৰিছে বুলি কাম কৰা এটা প্ৰমাণ দেখুৱাই তেওঁলোকে পইচাটো খাই পেলায়। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমি জনামতে এই ক্ষেত্ৰত বিশেষকৈ ব্লকৰ যিসকল মানুহ আছে, তেওঁলোকৰ যিখিনি চাকৰিয়াল আছে, চাকৰিয়ালখিনি এই ক্ষেত্ৰত সম্পূৰ্ণ সংলগ্ন হৈ আছে। ইয়াৰ কাৰণে মই বহুবাৰ ঢেককা ব্লকৰ BDOক গৈ জাননী দিছোঁ যে আপোনালোকৰ এই কামটোত কমপ্লিট ডিফল্ট হৈ আছে, গতিকে আপোনালোকে এই কামটোৰ ভালকৈ চাওক আৰু চাই ইয়াৰ প্ৰমাণসহ তেখেতসকলক দিছোঁ, জেৰক্স কপি নি মই দিছোঁ যে এইটো প্ৰমাণ যে আপোনালোকে এই কামটোৰ ওপৰত একশ্যন লওক। এই কামটো একশ্যন নোলোৱাকৈ আপোনালোকে আজি মই এইটো 3/7/2021 মই তেওঁলোকৰ পৰা ৰিপ্লাই পাইছোঁ। তাৰ আগত মই 28/6/2021 মই তেওঁলোকলৈ তথ্য জনা অধিকাৰ যিখন ফৰ্ম এপ্লিকেশ্যন মই তেওঁলোকক দিছিলোঁ। তাৰপিছত তেওঁলোকে মোক 3/7 এটা কপি দিছিলে, আৰু সেই কপি মতে তেওঁলোকক মই কিছুমান বস্তু আকৌ তেওঁলোকক যিটো ভুল হৈছে তেওঁলোকক জনাইছিলোঁ। জনোৱাৰ পিছত আজিলৈকে, আজি পৰ্যন্ত এই প্ৰায় 7ৰ পৰা মানে প্ৰায় 8-9 মাহ দিন তেওঁলোকে একো একশ্যন নোলোৱাকৈ থৈ দিছে। তাত বিশেষকৈ যিজন সচিবজন জড়িত হৈ থাকে, সচিবজনেও কিন্তু আজিলৈকে তাত কোনো ধৰণৰ তেনেকুৱা কাম কৰা নাই। ব্লকৰ BDOক জনাৰ পিছত BDOৱে তাৰ ওপৰত কোনো একশ্যন লোৱা নাই। তাৰপিছত ইয়াত কিছুমান আমাৰ গাঁৱৰ পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰ আৰু মেম্বাৰ তেওঁলোক জড়িত হৈ ইয়াত গোটেই 44 নং গাঁও পঞ্চায়তটোত এনেকুৱা এটা কাম কৰিছে, যিটো কামত মানে কোটি কোটি টকা তেওঁলোকে লুণ্ঠন কৰিছে। চাওক, তেওঁলোকে এই কামবোৰত বিশেষকৈ BJP দলৰ আমাৰ ইয়াত মানুহ আছে, এখন পঞ্চায়তৰ যিখন কমিটি, সভাপতি, সম্পাদক, পঞ্চায়তৰ সভাপতিজনেই হওক, কাউন্সিলাৰজনেই হওক, মেম্বাৰজন, যাৰ কথাই কোৱা হয়, তেওঁলোক সকলো মিলি আৰু ঢেককা ব্লকৰ যিখিনি কৰ্মচাৰী আছে, 44 নং গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি কাম কৰা কৰ্মচাৰী আছে, সকলোৱে মিলি ইয়াত এটা মহান কেলেংকাৰী, য'ত আমি ক'ব পাৰোঁ কোটি কোটি টকা কেলেংকাৰী কৰি ৰাখিছে। কিয়নো ইমানখিনি প্ৰমাণ, মই যিখিনি এইখিনি প্ৰমাণ দিছোঁ, এই প্ৰমাণখিনি দিয়াৰ পিছতো তেওঁলোকে এতিয়ালৈকে কোনো শাস্তি দিয়া নাই বা কোনো ইয়াৰ বিহিত ব্যৱস্থা তেওঁলোকে লোৱা নাই। তাৰ পাছতো আমি এই মাষ্টাৰলবোৰ তেওঁলোকে মাষ্টাৰল বনাইছে, এইটো যাক আমি ভুৱা মাষ্টাৰল বুলি ক'লেও এটা বৰ বেয়া নহ'ব। কিয়নো এই মাষ্টাৰলবোৰত তেওঁলোকে ইমানবোৰ টকা মানুহৰ নামত, ইটো নামত সিটো নামত তেওঁলোকে গ্ৰহণ কৰি আনিছে। আৰু মই ভাবোঁ ইয়াত যিখিনি মাষ্টাৰলত মানুহ এইবোৰ নাম লিখা আছে, এই গোটেইখিনি কেলেংকাৰীটোত জড়িত আছে।
কিয়নো তেওঁলোকে যদি মিছা কথা কৈ চৰকাৰৰ মিছা কথা কৈ এই পইচা পোৱা নাই, কিয়নো এই ফটোবোৰে কি কয় যে তেওঁলোকে ইয়াত কাম কৰা নাই। এই যে অঞ্চলবোৰ দিছে JCB এখনত দেখিছেনে, ডাঙৰ এইখিনি ঠাইতে গাঁত হৈছে, ঠাইতে হেৰি হৈছে, এইবোৰ এই বস্তুবোৰ এইখন JCB ইয়াত কাম কৰিছে, এই কাম যে কৰিছে ইয়াৰ প্ৰমাণবোৰ এইবোৰ। গতিকে এই গোটেই বস্তুটো হ'ল এটা ডাঙৰ আইনৰ আওতাত আহিব লাগে। আৰু মই ভাবিছিলোঁ যে তেওঁলোকে এই ডেকৰগাঁও ব্লকৰ যিজন BDO আছে চাগে ভাল আৰু ভদ্ৰ হ'ব পাৰে, আৰু তেওঁলোকে এইখিনি বিহুতে এটা ব্যৱস্থা ল'ব। কিন্তু তেওঁলোকে আজিলৈকে প্ৰতি ইমান দিনে তেওঁলোকে কোনো এটা ছাৰ্ভে আনকি নকৰিলে বা ছাৰ্ভে কৰা কোনো এটা প্ৰমাণ এতিয়ালৈকে আমাক দিয়া নাই। গতিকে আমি ক'ব বিচাৰোঁ যে তেওঁ আচলতে এইটো এটা মহান কেলেংকাৰী কৰি আমাৰ 44 নং গাঁও পঞ্চায়তৰ অঞ্চলত যিমানখিনি জব কাৰ্ডৰ কাম আছে গোটেই কামখিনিত তেওঁলোকে পইচা লুটি আছে। ইয়াৰ ভিতৰতে আমি কিছুমান আপোনালোকক মাষ্টাৰো আপোনাক দেখুৱাব বিচাৰিছোঁ যে তেওঁ বৰ কম দিনৰ ভিতৰতে তেওঁলোকে আমাৰ যথেষ্টখিনি টকা পইচা খাই শেষ কৰিছে। এয়া ধৰি চাই ল'ব, ইয়াত লিখা আছে উত্তৰাজনৰ নামত 38,304 টকা যোৱা বছৰ তেওঁলোকে আনি খালেহি, আৰু এই পইচাটো তেওঁলোকে কাম নকৰিলে। তাৰপাছত ঠিক তেনেধৰণে নিজৰা বৰা নামৰ এটা ফিচিং পাউণ্ড খুলিছিলে, তাত 39,872 টকা তেনেকৈ পইচা দিছে। কিন্তু তেওঁলোকে এই যিখিনি মাছ যদি তেওঁ জীয়াই মাছৰ যিটো প্ৰডাকশ্যন হ'ল নে নহ'ল তাৰ ওপৰত কোনো মানে ছাৰ্ভে এতিয়ালৈকে কৰা নাই। এতিয়ালৈকে নকৰাকৈ তেওঁলোকে এইখিনি পইচা ৰিলিজ কৰিলে, আৰু এইখিনি কি হৈছে ঠিক নাই। মুঠতে কিন্তু জনসাধাৰণৰ পৰা যিটো আমি সৰ্বসাধাৰণ মানুহে টেক্স ভৰিছোঁ, কিবা ভৰিছোঁ, আজি লুটি পুটি আমাক খাই আছোঁ, কিন্তু তেওঁলোকে চৰকাৰৰ ভ্ৰান্ত অপচয় কৰি পেলাই তেওঁলোকে এই ইয়াৰ কমিশ্যন এটা ৰাজ চলাই তেওঁলোকে এই পইচাটো খাই আছে। ঠিক তেনেধৰণে বিজয় শইকীয়াৰ নামত অলপ পইচা তুলিছে 30,912 টকা। তাৰপাছত তেওঁলোকে জয়ন্ত দত্তৰ নামত এটা ফিচাৰী আনি পেলাই 41,216 টকা পইচা তেওঁলোকে তাৰপৰা আনি খাইছে। তাৰপাছত পলাশ প্ৰতিম খাউন নামৰ এজন ল'ৰাৰ পৰা 98,560 টকা পইচা খাইছে। ঠিক তেনেকৈ এইকেইটা আমি প্ৰমাণ দিছোঁ যে এই কামবোৰ কৰা নামত তেওঁলোকে পইচা উলিয়াই পইচা খাই আছে। তাৰপিছত পাৰ্থ প্ৰতিম দত্ত নামৰ এজনৰ পৰা 28,224 টকা তেওঁলোকে চৰকাৰ ঘৰৰ পইচা উলিয়াই আনি তেওঁলোকে অপচয় কৰিছে, আৰু এইখিনিৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'বলৈ কোৱাৰ পাছত তেওঁলোকে ব্যৱস্থা কৰা নাই। মানে এইখিনি আপোনাৰ কোনো কাৰণতে জব কাৰ্ডৰ শ্ৰমিকে কৰা নাই, মানে JCBয়ে খনাইছে। এইখিনি আচলতে ইয়াৰ দুটামান প্লেন আছে যে অকল মানুহৰ, আৰু দুটামান আছে যে মাছ চাছ জীয়াই পেলাই খুৱাব লাগে। তেওঁ যদি মাছ জীয়াইছে, মাছৰ পৰা তেওঁ কি উৎপাদন কৰিলে, তেওঁ মাছটো ধৰি কিয়ত বিক্ৰী কৰিলে, তেওঁ এটা উৎপাদন আমাৰ চৰকাৰক দেখুৱাব লাগে, সেই বস্তু নাই দেখুওৱা। আৰু যিখিনি মই আপোনাক কৈছোঁ যে জব কাৰ্ড মানুহে কাম কৰিব লাগে, জব কাৰ্ড হ'লে কাম কৰাৰ যিটো আপোনাক কৈছোঁ যে MGNREGAৰ সেইখিনি মানুহে নকৰি মেচিনে কৰিছে, আৰু দুদিনতে মেচিনে আহি খানিছে, তাৰপিছত এসপ্তাহৰ পিছত তেওঁলোকে পইচা উলিয়াই লৈ গুচি গৈছে। সেইটোতো সম্ভৱ নহয় না। আমাৰ মানুহখিনিক কাম কৰিবলৈ দিছে, কাম যদি কৰিবলৈ নিদিয়ে মানুহখিনি নিবনুৱা হৈ গৈছে। বিশেষকৈ লকডাউন অৱস্থাত মানুহে কাম কৰিবলৈ খাবলৈ নাপাই মৰিছে। তেনে অৱস্থাত তেওঁলোকে কোটি কোটি টকা চৰকাৰী কাম কৰা মানুহে দৰমহা যেতিয়া লৈ আছে তাৰ পাছতো তেওঁলোকে কোটি কোটি টকা কেলেংকাৰী কৰি আমাৰ পৰা খাবলৈ লৈছে। চাওক, আৰু এটা ইমান লজ্জাজনক কথা, মই এই চিঠিখনত মোৰ এড্ৰেছটো ইমান ধুনীয়াকৈ লিখিছোঁ, মোৰ নাম কি, মোৰ দেউতাৰ নাম কি, মই ক'ৰ পৰা মানে আবেদন পত্ৰ কৰিছোঁ, সম্পূৰ্ণ ধুনীয়া লিখিছোঁ। মোৰ দেউতাৰ নাম নকুল চন্দ্ৰ বৰা, ইয়াত ধুনীয়াকৈ লিখা হৈছে। ইয়াত লিখি চাওক কুল চন্দ্ৰ বৰা, মানে তেওঁলোকে টাইপিঙো কৰিব নাজানে। ইমান মানে অলগদ্ধ বুলি ক'বলৈ অলপ দিগদাৰ হৈছে, মই লাজ পাইছোঁ যে ব্লকৰ মানুহকেইটাৰ ইমানকণ শিক্ষা নাই যে মোৰ এড্ৰেছটো এটা শুদ্ধকৈ লিখিব পৰা নাই। এনেকুৱা এজন মানুহখিনিয়ে যদি আমাৰ ব্লকটো চলাই, মানে 44 নং ঢেকৰগাঁও ব্লকটো চলাই থাকে, মই আপোনাক সঁচাকৈ কৈছোঁ যে আমাৰ ইয়াত দুৰ্নীতি হোৱাটো স্বাভাৱিক। আৰু মই লাষ্টত এটা কথা ক'ব খুজিছোঁ যে যদি এনেধৰণে এইটো পৰ্যায়ত যদি আমাৰ ঢেকৰগাঁও ব্লক গৈ থাকিবলৈ হয়, 44 নং গাঁও পঞ্চায়ত যে উন্নতি নহয় তাৰ এটা প্ৰথম কথা। আৰু এই গোটেইখিনি তথ্য অলৰেডি মই যোগাৰ কৰা হৈছে। আজি ইমান দিন তেওঁলোকে যদিও কাম কৰা নাই, মই কিন্তু তথ্য গোটাই গৈ আছোঁ, আৰু বহু তথ্য পাইছোঁ ইয়াৰ লগত সংলগ্ন কৰিবৰ কাৰণে, আৰু কিছুমান তথ্য আৰু পাম বুলি ভাবিছোঁ। এই গোটেইখিনি লৈ অতি সোনকালে মই আইনৰ ওচৰ চাপিম, ইয়াৰ ওপৰত মই কেছ কৰিম, আৰু এই যিসকল মানুহ ঢেকৰগাঁও ব্লকৰ BDOয়ে হওক, সচিবেই হওক, বা তাৰ যিকেইজন কৰ্মচাৰী ইয়াত এই কামখিনিত জড়িত আছিল, তেওঁলোকৰ ওপৰত এটা অতি সোনকালে মই তেওঁলোকৰ ওপৰত কেছ দিবলৈ গৈ আছোঁ। কিন্তু তাৰ আগত মই আকৌ এবাৰ বিচাৰোঁ যে তেওঁলোকে নিজে এই কামখিনি এবাৰ সুচাৰুৰূপে কৰিব লাগে, আৰু তেওঁলোকৰ ওপৰত যিখিনি মানুহে পইচা খাইছে তেওঁলোকৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে। যদি এই কামটোৱে যদি আমাৰ ঢেকৰগাঁও ব্লকৰ BDOয়ে কৰিব নোৱাৰে, তেওঁৰ ওপৰতো আমি কিন্তু পুলিচ কেছ দিয়াটো একদম সম্পূৰ্ণ সঁচা কথা। এইটো ৰাইজৰ স্বাৰ্থত, আৰু মই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে
এই কামটো কৰিবলৈ আগবাঢ়ি গুচি যাম।